নমস্কাৰ, আপোনালোকে চাই আছে ডি নিউজ অসম। মৰিগাঁও জিলাৰ অগ্ৰহী সামাজিক অনুষ্ঠান জাগিৰোড কৃষ্টি বিকাশ কমিটিৰ সহযোগত প্ৰতি বছৰৰ দৰে এই বছৰো পশ্চিম নগাঁও হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুনামেৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কেইবাজনো ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে এখনি ফুলাম গামোচা দিয়া হয়। এই অনুষ্ঠানত জাগিৰোডৰ কৃষ্টি বিকাশ কমিটিৰ সভানেত্ৰী সম্পাদিকা লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। চাওঁ আহক আমাৰ ডি নিউজ অসমৰ এটি বিশেষ প্ৰতিবেদন। বাইদেউ, আপোনালোকে যিটো আজি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপটোৰ সন্দৰ্ভত অলপ জনাওকচোন। হয়, আজি আমি জাগিৰোড কৃষ্টি বিকাশ কমিটিৰ উদ্যোগত আমাৰ মহিলাসকলে লগ লাগি পেলাই আমাৰ অঞ্চলৰ যিকেইজন ষ্টুডেণ্টে এইবাৰ মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে তেখেতসকলক আজি আমি আমাৰ তৰফৰ পৰা অলপ উৎসাহ উদ্দীপনা জনাবৰ কাৰণে তেওঁলোকক এখন এখন গামোচা আৰু এখন এখন কিতাপ দিছোঁ আমাৰ ফালৰ পৰা, যাতে ভৱিষ্যতেও তেওঁলোকে আৰু ভাল ৰিজাল্ট কৰিব পাৰে। আৰু এই অনুষ্ঠানটো দেখি আমাৰ আৰু আহি থকা পিছৰ প্ৰজন্মখিনিও যেন তেনেকৈ আমাক ভাল ৰিজাল্ট কৰি দেখুৱাব পাৰে, সেইটো কাৰণে আজি অনুষ্ঠানটো আমি পাতিছোঁ। কোন কোন স্কুলৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে সম্বৰ্ধনা দিলে? হয়, জ্যোতিনিবাস হাইস্কুলৰ আছে, জাগিৰোড হায়াৰ ছেকেণ্ডেৰী আছে, লগতে নিউ লাইফ স্কুলৰ আছে। তেনেকৈ ভণ্টি, তুমি কোন স্কুলৰ পৰা পঢ়িছা? আচ্ছা, তুমি বৰ্তমান কিমান সময় পঢ়িছিলা যেতিয়া পৰীক্ষা চলি আছিলে? তেনেকুৱা একো টাইম টেবল নাছিল বা তুমি যে তুমি এটা টাইম লৈ পঢ়িব লাগিব তেনেকুৱা একো নাছিলে মোৰ। হয়, ৰাতি স্কুলৰ পৰা অহাৰ পিছত গধূলি 6ৰ পৰা এনেকৈ জাষ্ট 4 hours 3 hours এনেকৈ পঢ়িছিলোঁ। তুমি ভৱিষ্যতলৈ কি হ'ম বুলি ভাবিছা? মই মেডিকেল লাইনত পঢ়িম বুলি ভাবিছোঁ। এতিয়া নতুন যিসকল পৰীক্ষা দিব, নতুন প্ৰজন্মক লৈ তুমি কি বাৰ্তা দিব বিচৰা? হয়, এতিয়াৰ পৰাই পঢ়ি যাব লাগে, টাইম ৱেষ্ট কৰিব নালাগে, কাৰণ যিহেতু আজিকালি কম্পিটিশ্যনছবোৰ বহুত বাঢ়ি গৈছে। এইটো টাইম যোনখিনি সময়ত পঢ়া ভালদৰে পঢ়িব লাগে। আজি যে তোমাক ইমান ধুনীয়াকৈ এটা সম্বৰ্ধনা দিলে, তো সেই সন্দৰ্ভত তুমি কি ক'ব বিচাৰিবা? মই বহুত আনন্দিত আৰু ভাল লাগিছে এনেকুৱা এটা ৰিজাল্ট কৰি।